ফাৰ্ষ্ট মই এই বাতিটোৰে 1 বাতি আটা লৈছোঁ। তাৰপিছতে মই এই কাপটোৰে আধা কাপ মই পাউডাৰ গাখীৰ লৈছোঁ। তাৰপিছত ইয়াতে মই সৰু চামুচেৰে 1 চামুচ বেকিং চ'ডা মিক্স কৰি ল'ম। তাৰপিছত মই 2 চামুচ ঘি দিম। ঘিখিনি মই গলাই লৈছোঁ অলপ। এতিয়া মই এইখিনি ভালদৰে মিহলাই ল'ম যাতে গাখীৰ, ঘি আৰু বেকিং, আটা সকলোবোৰ ভালদৰে সংমিশ্ৰণ হৈ যায়। এতিয়া মই কি ল'ম, লিকুইড গাখীৰ। মই বাৰু আমুল তাজাকে লৈছোঁ। যদি আপোনালোকৰ ঘৰৰ গাখীৰ আছে ঘৰৰো দিব পাৰে। সেইখিনি দি মই আটা মঠাৰ দৰে এটা লাড়ু বনাই ল'ম। এয়া দেখিছেনে মোৰ আটাৰ দৰে লাড়ুটো হৈছে। এতিয়া মই সৰু সৰুকৈ মানে গোল গোল কৰি ল'ম। মানে বেছি ডাঙৰ নকৰিম, সৰু কৰিম, কাৰণ বেকিং দিয়াৰ কাৰণে সেইটো ডাবল চাইজ হৈ যাব। সেইকাৰণে মই এনেদৰে আগতীয়াকৈ থৈ লৈছোঁ। তাৰপিছত মই গোল কৰি দিম। এয়া দেখিছেনে মই এনেদৰে গোল কৰি লৈছোঁ। তাৰপিছত মই এতিয়া তেলখিনি মানে ৰিফাইনখিনি কেৰাহীটো গৰম হোৱাৰ পাছত দিছোঁ। কিন্তু ৰিফাইনখিনি মই বেছি গৰম হ'ব দিয়া নাই। তাৰপিছতে মই লাড়ুখিনি ইয়াতে দি দিছোঁ। দি মানে যেনেদৰে গোলাপ জামুনটো লাল হয় সেনেদৰে জুইটো কমাই লৈ তেনেদৰে ভাজি থাকিম। এয়া দেখিছেনে গোলাপ জামুনৰ কালাৰ আহি গৈছে। এতিয়া মই সেইখিনি এখন শুকান প্লেটতে কাঢ়ি ল'ম। তাৰপিছতে মই এটা কেৰাহী ল'ম। তাতে মই 1 কাপ চেনি দিম আৰু তাৰে 2-3 কাপ মই পানী দিম। আপোনালোকে এইটো জোখ চাব যে পানীৰ পৰিমাণ চেনিতকৈ বেছি হ'ব লাগিব। তাৰপিছতে মই পানীখিনি অলপ সময় মিহলাই থাকিম যাতে চেনিখিনি পানীৰ লগত মিহলি যায়। তাৰপিছত চেনিখিনি পানীৰ লগত মিহলি হৈ যোৱাৰ পিছত মই 3টা ইলাচি দি দিছোঁ, কাৰণ তেতিয়া মানে ফ্লেভাৰটো ভাল আহিব। এতিয়া মই পানীখিনি যিহেতু অলপ অলপ উতলিলে, তাৰপিছত মই ইয়াতে গোলাপ জামুনকেইটা দি 5-10 মিনিট কাৰণে লৰাই থাকিম। তাৰপিছতে মই ঢাকনা মাৰি কমেও 6 ঘণ্টামানলৈ থৈ দিম। এয়া দেখিছেনে লালমোহনকেইটা কি ধুনীয়া হৈছে। গতিকে যদি আপোনালোকে চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।